Hello guys, welcome to my YouTube channel. পুনৰ এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ গাইজ। বহুত দিন ব্লগ দিব পৰা নাই তো গাইজ, এক্সাম চলি আছে কাৰণে দিব পৰা নাই। তো গাইজ দিবলৈ আৰম্ভ কৰি দিম আৰু আজিৰ পৰা চাই থাকক। তো গাইজ আমাৰ ওচৰৰ স্কুলখনত তো সমাৰোহ উৎসৱ পাতিছে, তো আপোনালোকক দেখুৱাম ব্লগ। গাইজ সমাৰোহ চাবলৈ গৈ আছোঁ এই গোটেই সোপা। তো 7খন স্কুলে পাতিছে ন? পাতিছে অঁ, তাকে চাই থাকক। হয়তো কিবা নাম প্ৰসংগ কৰিব চাগৈ, বাঁহী মাত দেখিছে নহয়। তো গাইজ গাইজ আমি এতিয়া ফাইনেলি পাইছোঁ। এইটো আমাৰ ছয়গুৰি স্কুল, এম ই স্কুল, আৰু ইয়াত আমি সমাৰোহ চাবৰ কাৰণে আহিছোঁ। আৰু এইটো মোৰ লগৰটো নিউৰি পাৰ্ক। তো গাইজ চাই থাকক। ইয়াত 7খন স্কুল পাতিছে সমাৰোহ, চাই থাকক গাইজ। তো গাইজ চিনেমেটিক শ্বট এটা লওক। দেখিছে নহয়, ইয়াত হ'ব মিটিং এখন স্কুলতে, তাত আমি গৈ আছোঁ। মই এইটো বিশ্বাস আমি চাবলৈ গৈছোঁ পাতিব ক'ত। তো সমাৰোহ বুলি কোৱা শুনিছোঁ, হেমচন্দ্ৰ গোস্বামী। দেখিছে নহয় তো গাইজ। সেইয়া ইয়াত হেমচন্দ্ৰ স্কুল। তো গাইজ সেয়া পূৰা খানা পিনা ইয়াতে দেখিছে নহয়, পূৰা খানা পিনা হৈছে, খানা পিনা হৈ আছে। গাইজ এয়া খানা বনাবলৈ তৈয়াৰ কৰি আছে। দেখক এয়া বন্ধাকবি আৰু ফুলকবি কাটি আছে, আৰু এয়া বাইদেউজনীয়ে আলু কাটি আছে, আৰু দালি, আৰু এয়া মছলা, মেইন মছলা ৰেড চিলি। চাই থাকক গাইজ, তেল। আমিও খাব পাৰিম নহয়। তো ইয়াতে প্ৰগ্ৰেম হ'ব গাইজ। তো গাইজ ইয়াত খেল হৈ আছে চব। আমাৰ ইয়াত পকিং আমাৰ ফেষ্টিভেলৰ ওচৰতে ফিল্ড এখন আছে, তবে ক্ৰিকেট খেল খেলিবলৈ ৰখি আছে। তো এছা তো গাইজ যাত্ৰা কৰি আহিছে, তো দেখিছে নহয়। তো সেই পোৱালিকেইটালৈ চব তো ডাঙৰে লৈ আহিছে প্ৰচেশ্যনত। তো হাল বোৱা দেখিছে নহয় গাইজ চব। তো এয়া পথাৰলৈ দাৱনীয়ে তো খানা পিনা লৈ আহিছে, তো দেখিছে নহয় গাইজ। তো সেইখন আমাৰ ঘৰৰ ওচৰৰ স্কুলখন, তো সেয়া বাইদেউহঁত আছে দেখিছে নহয়। এইখন আমাৰ ঘৰৰ ওচৰৰ স্কুলখন, এই যাত্ৰা কৰি আছে।
ফেষ্টিভেলৰ পৰা আহিলোঁ স্কুলখনত। তো বেছি দেৰি নৰখিলোঁ। তো লগৰটো আজি বাৰ্থডে আছিলে, তো সি ফোন কৰি আছে। তো গাইজ আমাৰ বাৰ্থডে ল'ৰাটো ঘৰ পাইছেহি, দেখিছে নহয় ক'ব কমেণ্টত জনাব। এখন নেক্সট আমাৰ বাৰ্থডে বয় এইটো ঘৰ। অ' ভাইটি ভিতৰতে আছে নেকি? অঁ কি কৰিলি মোৰ গাটো? এইটো আমাৰ বাৰ্থডে ঘৰ। এইটোখন চাইকেল আছিলে, এতিয়া বাইক আছে। হয় হয় এইটো আমাৰ বাৰ্থডে বয়, দেখিছে নহয় আজি। আৰু নক'বা আজি পুৰা অঁ এই আমাৰ বাৰ্থডে। অ' ধান্দি এই কেৰাহী নমাই এইটো বান্দৰ আমাৰ। ৰাম এই আমাৰ কাকা দেউৰী এয়া জ্বলাইছে। অ' হৰি বোলা এয়া গাইছ কালাৰিং চক মাংস হ'বই অলপ পিছত। একেবাৰে খোৱা জেগা লগ পাইছোঁ। চব বস্তু লৈ গৈছে পাৰ্টি চব। এটা ডিম মই ভাঙি শেষ কৰি দিলে, খালী গা হৈ গৈছে নিচিনা গাইছ। এই আমাৰ দেউৰে ভাগ কৰি আছে। হেল্ল' গাইছ, ভিডিঅ'টো ইমানলৈকে আছিলে। যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব প্লিজ কৰি দিব। আৰু পুনৰ এটা ভিডিঅ'ত লগ পাইছোঁ গাইছ।